তেজপুৰত পবিত্ৰ ঈদ উল ফিতৰৰ নামাজ। পবিত্ৰ ঈদ উল ফিতৰ উপলক্ষে আজি তেজপুৰত হাজাৰ হাজাৰ লোকে সম্পন্ন কৰে ঈদ উল ফিতৰৰ নামাজ। তেজপুৰ ঈদগাহত ঈদৰ নামাজত অংশ লৈ বিশ্বশান্তিৰ বাবে দোৱা কৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে। ইছলাম ধৰ্মাৱলম্বী লোকসকলে পবিত্ৰ ৰমজান মুবাৰক মাহত এক মাহ ৰোজা ৰখাৰ উলহ মালহেৰে পালন কৰে ঈদ উল ফিতৰ। তেজপুৰ সদৰ ঈদগাহ ময়দানত পবিত্ৰ ঈদ উল ফিতৰৰ সমূহীয়া নামাজ অনুষ্ঠিত হয়। পুৱা 9 বজাত তেজপুৰ সদৰ ঈদগাহত অনুষ্ঠিত পবিত্ৰ ঈদ উল ফিতৰৰ সমূহীয়া নামাজত তেজপুৰ বড় মছজিদৰ ইমাম হাফিজ শ্বেখ ছাদিয়ে ইমামতি কৰে। গুটলুং ঈদগাহতো গুটলুং বড় মছজিদৰ ইমাম মৌলানা মুফতি হাৰিছুদ্দিনে ইমামতিত ঈদ উল ফিতৰৰ সমূহীয়া নামাজ কৰে। ইয়াৰ উপৰি দোলাবাৰী ঈদগাহ, 5 মাইল পূৰ্বাঞ্চল ঈদগাহ, ভোজখোৱা পুৰণি ঈদগাহ, নপাম, বৰঘাট, খলিহামাৰী, মানধিৰি, ভোমোৰাগুৰি, বাটামাৰী, উৰিয়ামগুৰি আদি ঈদগাহ ময়দানসমূহতো ঈদ উল ফিতৰৰ নামাজত অংশগ্ৰহণ কৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে। তেজপুৰ ঈদগাহ কমিটিৰ তৰফৰ পৰা তেজপুৰ তথা অসমবাসী ৰাইজক পবিত্ৰ ঈদ উল ফিতৰৰ মই আন্তৰিক শুভেচ্ছা তথা অভিনন্দন জনালোঁ। সুদীৰ্ঘ এমাহ আমাৰ যিটো ৰোজা আমি পালন কৰোঁ, এই এমাহ আমি আত্মসংযম, আত্মশুদ্ধিৰ মাজেৰে আমি নিজকে গঢ়ি তোলোঁ আৰু এই সুদীৰ্ঘ এমাহ ৰোজা ৰখাৰ ঠিক পিছদিনাখনে সমগ্ৰ বিশ্বতে ঈদৰ নামাজ, ঈদ উল ফিতৰৰ নামাজ আদায় কৰা হয়। সেই সূত্ৰে তেজপুৰ ঈদগাহতো আজি সুকলমে ঈদৰ নামাজ আমি পঢ়িলোঁ, পালন কৰিলোঁ। তাৰ কাৰণে মহান আল্লাহ তাআলাৰ ওচৰত লাখ লাখ শুক্ৰিয়া। আৰু এই পবিত্ৰ দিনতে তেজপুৰ ঈদগাহ কমিটিৰ আন্তৰিক কামনা এই যে আমাৰ তেজপুৰ তথা অসম তথা ভাৰতবৰ্ষত যাতে আমি সকলো মিলি একতাৰ বান্ধোনেৰে যাতে আমি আগুৱাই যাব পাৰোঁ আৰু আমাৰ দেশক আমি বিশ্বৰ 1 নম্বৰ ঠাইত যাতে আমি অৱতীৰ্ণ কৰিবৰ কাৰণে আমি সকলো এক হৈ যাতে আগুৱাই যাব পাৰোঁ, এই তেজপুৰ ঈদগাহ কমিটিৰ আন্তৰিক কামনা। ধন্যবাদ। আৰু তেজপুৰ ৰাইজৰ পৰা সকলোকে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এই একমাহ আমি ফাষ্টিং থাকি আজি ঈদ উল ফিতৰৰ নামাজ আদায় কৰিবলৈ ঈদগাহ ময়দানলৈ আহিছিলোঁ আৰু সমূহ অসমবাসী ৰাইজলৈ আমি ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এইখিনি ক'বলগীয়া আৰু বেছি নকওঁ আৰু, কাৰণ এইটো আমি আজি ফাষ্টিং থাকি অন্তৰত যিখিনি অপবিত্ৰতা আমি পবিত্ৰতা কৰিবৰ কাৰণেহে আমি আজি ৰোজা ৰখা হয়। আৰু আজি একমাহ আমি ফাষ্টিং থকাৰ পিছত উপবাস থকাৰ পিছত আমি পবিত্ৰ মনেৰে ইজনে সিজনক মৰম চেনেহ দিব লাগে। সেই সমূহ অসমবাসী ৰাইজলৈ এই আমি বাৰ্তা দিবলৈ পালন কৰিছোঁ। এইখিনি আৰু ঈদ উল ফিতৰৰ মহান দিন। এই মহান দিনত আমি ইতিমধ্যে আমাৰ নামাজ সম্পূৰ্ণ কৰিলোঁ আৰু এই পবিত্ৰ দিনত আমাৰ অসমবাসী তথা তেজপুৰবাসী ৰাইজলৈ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু সকলোৰে মাজত শান্তি সম্প্ৰীতি, দেশত সকলো ধৰণৰ মিলা প্ৰীতিৰ ভাৱ বজাই ৰাখক, তাৰে কামনা কৰি মই মহান আল্লাহৰ ওচৰত প্ৰাৰ্থনা জনালোঁ।